হাই ফ্ৰেণ্ডছ আপোনালোকে সকলোৱে নিশ্চয় জিঅ' ফোন 1 ইউজ কৰি আছে সো জিঅ' ফোন 1 ৰ পিছত জিঅ' ফোন 2 আহিব নে আপোনালোকে নিশ্চয় ভাবি আছিলে সো ফ্ৰেণ্ডছ আজি মুকেশ আম্বানীয়ে ফাইনালি লঞ্চ কৰি দিলে বা লঞ্চ কৰা নাই ফাইনালি আজি এনাউন্স কৰি দিলে জিঅ' ফোন 2 আহি আছে সো ফ্ৰেণ্ডছ জিঅ' ফোন 2 টো কেনেকুৱা হ'ব পাৰে তাৰ বিষয়ে আজি সকলো ডিটেইলছ মই জনাবলৈ আপোনালোকৰ ওচৰত এইটো ভিডিঅ' লৈ আহিছো সো হাই ফ্ৰেণ্ডছ মই নাজমুলক পুনৰবাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল মুনবক্সলৈ এই মুকেশ আম্বানীয়ে ফাইনালি লঞ্চ কৰি দিলে বা লঞ্চ কৰা নাই ফাইনালি আজি এনাউন্স কৰি দিলে জিঅ' ফোন 2 আহি আছে সো ফ্ৰেণ্ডছ জিঅ' ফোন 2 টো কেনেকুৱা হ'ব পাৰে তাৰ বিষয়ে আজি সকলো ডিটেইলছ মই জনাবলৈ আপোনালোকৰ ওচৰত এইটো ভিডিঅ' লৈ আহিছো সো ফ্ৰেণ্ডছ আজি মুকেশ আম্বানীয়ে এটা সংবাদ মেলত জিঅ' ফোন 1 ৰ পিছত জিঅ' ফোন 2 লঞ্চ কৰিব বুলি ঘোষণা কৰি দিলে সো ফ্ৰেণ্ডছ জিঅ' ফোন 2 টো কিমান প্ৰাইজৰ হ'ব আৰু কি কেনেধৰণে আপোনালোকে বুকিং কৰিব লাগিব তো সকলো এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাই আছো সো ফ্ৰেণ্ডছ আপোনালোকে ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব বুলি মই আশা কৰিছো তেতিয়াহে আপোনালোকে গোটেই ডিটেইলছটো গম পাব জিঅ' ফোন 1 ৰ স্ক্ৰীনটো খুব সৰু আছিলে আৰু জিঅ' ফোন 2 ৰ স্ক্ৰীনটো আপোনালোকে খুব ডাঙৰ পাব আৰু জিঅ' ফোন 1 ত আছিলে আপোনালোকৰ নৰ্মেল কিবৰ্ড আৰু ইয়াতে আপোনালোকে কোৱালিটি কিবৰ্ড পাবলৈ সক্ষম হ'ব সো ফ্ৰেণ্ডছ জিঅ' ফোন 1 তকৈ আপোনালোকে বহুত হাই লেভেলৰ ফিচাৰ্ছ পাব মই গোটেইখিনি আপোনালোকৰ স্ক্ৰীনত দেখাই দিছো কি ফিচাৰ্ছ আছে সো ফ্ৰেণ্ডছ আপোনালোকে জিঅ' ফোন 1 ত কোনো ধৰণৰ আপোনালোকে এক্সট্ৰা এপ্লিকেশ্যন পোৱা নাছিলে হোৱাটছআপ বা ফেচবুক বা আপোনালোকে ইউটিউবৰ কোনো এক্সট্ৰা এপ্লিকেশ্যন পোৱা নাছিলে জিঅ' ফোন 2 ত আপোনালোকে হোৱাটছআপ পাব আপোনালোকে ফেচবুক পাব তাৰপিছত ইউটিউবৰ এক্সট্ৰা আপোনালোকে এপ্লিকেশ্যন পাবলৈ সক্ষম হ'ব ইউটিউবৰ আপোনালোকৰ এণ্ড্ৰইড মোবাইলৰ দৰে সো ফ্ৰেণ্ডছ খুব এটা প্ৰশ্ন আহিল জিঅ' ফোন 2 কেতিয়া লঞ্চ কৰিব সো ফ্ৰেণ্ডছ জিঅ' ফোন 2 আজি ঘোষণা কৰা মতে মুকেশ আম্বানীয়ে 15 আগষ্টত লঞ্চ কৰিব সো 15 আগষ্টৰ পিছত আমি কাষ্টমাৰে পাবলৈ সক্ষম হ'ম সো ফ্ৰেণ্ডছ আৰু ইয়াৰ প্ৰাইচটো কিমান আহিব প্ৰাইচটো আহিব আপোনালোকৰ 299 সো 2999 সো 2999 টকা আহি যাব সো আৰু ইয়াৰ লগত এটা ভাল অফাৰ দিছে আপোনাৰ তাত যদি জিঅ' ফোন 1 আছিলে জিঅ' ফোন 1 আছে যদি তেনেহ'লে আপুনি কি কৰিব লাগিব জিঅ' ফোন 1 ৰ লগতে 501 টকা যদি আপুনি সাবমিট কৰে দেন আপুনি জিঅ' ফোন 2 পাবলৈ সক্ষম হ'ব সো ফ্ৰেণ্ডছ খুবেই ভাল খবৰ সো আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পাইছে দেন লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু যদি মোক সুধিবলৈ কিবা যদি প্ৰশ্ন আছে তেন্তে আপোনালোকে নিশ্চয় কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব পাৰে সো ফ্ৰেণ্ডছ আজিলৈ ইমানে আকৌ লগ পাম নতুন ভিডিঅ'লৈ ধন্যবাদ